বন্ধুসকল, ৰোহিত শৰ্মা আৰু সমগ্ৰ দলটোৱে দৰমহা বৃদ্ধি কৰিবলৈ গৈ আছে। কোনজন খেলুৱৈ কিমান দৰমহা পাব জানি লওক আমাৰ এই ভিডিঅ'টোৰ। বন্ধুসকল, ভিডিঅ'টো আগবঢ়াৰ আগতে আপোনালোকক এটা ৰিকুৱেষ্ট কৰিব বিচাৰোঁ, চেনেলটোত যদি প্ৰথমবাৰ আহিছে তেন্তে হ'লে ভিডিঅ'টোত লাইক কৰি দিব আৰু এনে ধৰণৰ ভিডিঅ' চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব। বন্ধুসকল, দৰাচলতে এক প্ৰতিবেদন অনুসৰি ভাৰতীয় ক্ৰিকেট বোৰ্ডে ৰোহিত শৰ্মা আৰু তেওঁৰ দলৰ কেন্দ্ৰীয় চুক্তিত দৰমহা বৃদ্ধি দিবলৈ সাজু হৈছে। ইণ্ডিয়ান টি-20 লীগৰ অধিকাৰ বিক্ৰী কৰি ক্ৰিকেট বোৰ্ড অতি লাভান্বিত হৈ পৰিছে, যাৰ ফলত খেলুৱৈসকলে লাভৱান হ'ব। সেয়েহে ভাৰতীয় ক্ৰিকেট বোৰ্ডে 2022-23 ছিজনৰ বাবে বাৰ্ষিক ৰিটেনশ্বিপ 10-20% বৃদ্ধিৰ কথা বিবেচনা কৰিছে। তাৎপৰ্যপূৰ্ণভাৱে এই 4 বছৰৰ ভিতৰত ভাৰতীয় দলটোৱে যথেষ্ট ক্ৰিকেট খেলিছে। কেৱল এয়াই নহয়, যোৱা বছৰ ইণ্ডিয়ান টি-20 লীগৰ 2খন নতুন ফ্ৰেঞ্চাইজি বিক্ৰী কৰি ভাৰতীয় ক্ৰিকেট বোৰ্ডে ভাৰতীয় খেলুৱৈৰ দৰমহা বৃদ্ধি কৰা নাই। কিন্তু এতিয়া দলটোৱে দৰমহা বৃদ্ধি পাব। তথাপিও এতিয়ালৈকে এই ক্ষেত্ৰত ফাইনেল ৰিজাল্ট ওলোৱা নাই। পৰিষদৰ বৈঠকত সিদ্ধান্ত লোৱা হ'ব। উল্লেখযোগ্য যে ইংলেণ্ডৰ খেলুৱৈয়ে ভাৰতীয় খেলুৱৈতকৈ বেছি উপাৰ্জন কৰে দৰমহাৰ ক্ষেত্ৰত। গতিকে এতিয়া বিৰাট কোহলি, ৰোহিত শৰ্মা আৰু ৰাহুলৰ দৰে খেলুৱৈক সমান দৰমহা দিয়াৰ সময় আহি পৰিছে। বৰ্তমান কেন্দ্ৰীয় চুক্তি অনুসৰি A+ গ্ৰেড 7 কোটি টকা বিৰাট কোহলি, যশপ্ৰীত বুমৰাহ, ৰোহিত শৰ্মা আৰু A গ্ৰেড খেলুৱৈ 5 কোটি টকাৰ ৰবিচন্দ্ৰন অশ্বিন, ৰবীন্দ্ৰ জাদেজা, ঋষভ পন্ত, ৰাহুল, মহম্মদ শামি আৰু বি গ্ৰেড খেলুৱৈ 3 কোটি টকাৰ চেতেশ্বৰ পূজাৰ, অক্ষৰ পটেল, শাৰ্দুল ঠাকুৰ, শ্ৰেয়স আয়াৰ, মহম্মদ সিৰাজ, হাৰ্দিক পাণ্ডিয়া। চি গ্ৰেড খেলুৱৈ 1 কোটি টকা শিখৰ ধাৱন, উমেশ যাদৱ, ভুৱনেশ্বৰ কুমাৰ, ৱাশ্বিংটন সুন্দৰ, দীপক চাহাৰ, শুভমন গিল, হনুমা বিহাৰী, যুজবেন্দ্ৰ চাহল, সূৰ্য কুমাৰ যাদৱ, ময়ংক আগৰৱাল।